তো নমস্কাৰ আজি মোৰ কোনো আইএমসি প্ৰগ্ৰামত নহয় এতিয়া আজি মোৰ প্ৰগ্ৰামটো হৈছে ৰাধনী ঘৰ আজি মই এতিয়া অলপ এটা ৰেচিপি বনাম আপোনালোকে চাওকচোন আৰু কি লৈছো মই সব প্ৰথমে দেখাই দিছোন এটো এই কুকুৰা মাংস আজি কুকুৰা মাংস বনাই দেখুৱাম মইনো কেনেকৈ বনাও আপোনালোকক লো অকনমান বনাই দেখুৱাম কুকুৰা মাংস লৈছো আৰু যি ঘৰ মানুহ গলে আহিছো মোৰ ঘৰৰ মানুহ হয় বা মিটু মানুহ কিন্তু আজি তেওঁলোকক এই ৰাইচ অইলটো আইএমসি ইউজ কৰাম তেওঁলোকে দোকানৰ তেল ইউজ কৰে আজি তেওঁলোকক প্ৰথম মই বনাই মই খুৱাম আমাৰ আইএমসি ৰাইচ ব্ৰেন অইল কিন্তু মই অলপ এনেকে তেল অলপ দি লৈছো ইয়াত মাংসত অলপ মই ইয়াত দি লৈছো তাৰ পৰা অলপ মানে ইয়াত মই পিয়াজ দি দিছো পিয়াজ অলপ মই দি দিছো পিয়াজ দি দিছো আৰু অলপ মই হালধি দি দিও বনাইছো আৰু তথাপিটো দেখুৱাইছো আপোনালোকক এটো মানে ধুনীয়াকে এটা বনাই দেখুৱাম আপোনালোকক আৰু আপোনালোকৰ ঘৰলৈ মাতিব মোক কেতিয়াবা বনাম আইএমসি প্ৰগ্ৰামৰ মাজতে এটো মই অলপ তেল দি বনাই লৈছো আৰু আজি আমাৰ মাংসত দিম চক এটো পিয়াজ কাটি লৈছো তেলত দিবলৈ আৰু এফালে ধনিয়া আছে মান ধনিয়া আছে জলকীয়া আছে আৰু এতিয়া মই ধুনীয়াকে আদা ৰসুন খুন্দি লৈছো এটো আদা ৰসুন খুন্দি লৈছো এতিয়া ৰাইচ অইলে আজি আমাৰ এই মিটু মানুহক খুৱাব লাগিব আৰু তেওঁলোকক দৈনন্দিন মই ৰাইচ অইলে ইউজ কৰা মাইনছি আৰু এফলে মই সব এফলে খানা তেওঁলোকে পাতি আছে দে এফলে বৰা ভাত দেখুৱাই দিছো এফলে বৰা ভাত বনাইছে আৰু পাছৰ দখ আপোনালোকে দেখিব মই আকৌ দেখুৱাম এয়া দেখিছে তেল পকি গল পিয়াজটো দি দিছো অলপ দি দিছো এটো বস্তু চিনি পাইছে না নাই লৈছো তথাপিটো তেজপাত হয় সুন্দৰকে খানা বনাব পাৰো এটোকে আজি আপোনালোকক দেখাইছো আদা ৰসুন নতুন ৰান্ধনী যে অকমান গুৰ হ'ব আৰু এটো অলপ থাকক লগত আজি ৰাইচ অইলটো লগত এটো এটা মছলা আছিল খুনা মছলা আজি ৰাইচ অইলটো লগত এখেতলোকৰ আমি খানাটো খাবলৈ পাই গলো খুব ধুনীয়া হৈছে কিন্তু মই দিম আৰু মাংস দিম ইয়াত দি পিনাই অলপ লৰাই দিব লাগিব মই কাপোৰখন বিচাৰি দিছো এয়া কিন্তু মই ইয়াত চক হৈ আছে অলপ লাই শাক এড কৰি দিলো অলপ লাই এড কৰি দিলো এতিয়া বিলাহী দি দিব যি আছে এই ধনিয়া পাতটো দি দিছো ৰাধনী নতুন কিন্তু দেই এতিয়া মই অলপ মানে কিন্তু অলপ বনাই খুৱাম লাহে চব দেখাই দিব অকণমান ভকি আছে আৰু ওকে তো বৰ্তমান ৰেডি হৈছে আৰু এতিয়া খাম আৰু এইজন মানে আহা নাই আহিব আপোনালোকক এইজনক নেদেখুৱাও মই খাম আৰু প্ৰায় এতিয়া আমাৰ কাৰ্যসূচী ৰেডি এইফালে চাটনি লৈ লৈছো দাইল এইফালে মাংস লৈ এতিয়া পাপৰ লৈ লৈছো তো ঠিক আছে দিয়ক